আজি মই ভাৰতীয় সংস্কৃতি পাঠ্যৰ পৰা আহিব পৰা কমন কুৱেশ্যনখিনি তোমালোকৰ আগত দাঙি ধৰিম। যিহেতু এইবাৰ সেবাই পাঠ্যক্ৰম 30% হ্ৰাস কৰিছে, গতিকে সকলো বিষয়ৰ পৰা পাঠৰ সংখ্যা কমাই দিছে। যেহেতু কম পাঠৰ পৰা 100 নম্বৰৰ প্ৰশ্ন কাটিব লাগিব, গতিকে সকলো পাঠৰ পৰা অধিক প্ৰশ্ন আহিব। সেয়েহে এতিয়া মই কমনখিনি দিওঁতে প্ৰথমে শৰ্ট কুৱেশ্যনখিনি দিম, তাৰ পিছত লং কুৱেশ্যনখিনি দিম। গতিকে শৰ্ট কুৱেশ্যনখিনিলৈ আগবাঢ়ো। গতিকে শৰ্ট কুৱেশ্যনৰ প্ৰথম কমন প্ৰশ্নটো হ'ল 3 নম্বৰ প্ৰশ্নটো, সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনৰ কি ব্যাখ্যা দিছে। তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো কমন, প্ৰশ্নটো হ'ল কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ বুলিব পাৰি। ইয়াৰ পিছৰ কমন প্ৰশ্নটো হ'ল শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল। গতিকে শৰ্ট কুৱেশ্যনৰ ভিতৰত এই তিনিটা আহিব। এতিয়া আমি লং কুৱেশ্যনলৈ আগবাঢ়ো। লং কুৱেশ্যনৰ প্ৰথম প্ৰশ্নটো হ'ল কুৱেশ্যন 12টো ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ আধাৰত বিচাৰ কৰা। গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু নেক্সট কুৱেশ্যনটো হ'ব 14 নম্বৰ কুৱেশ্যনটো, উত্তৰ ভাৰত দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। ভিডিঅ'টো এতিয়া তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকো উপকৃত হয়। আৰু ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।